অসীমদা যিহেতু দাক্ষায়ণী সাংস্কৃতিক গোষ্ঠীৰ সভাপতি হয়, তো তেখেতৰ পৰা এটা বাইট ল'লোঁ। তো এনেকৈয়ে মই প্ৰথমতে আহিছিলোঁ ফেঞ্চি বজাৰলৈ, অলপমান কাম আছিল মানে কাপোৰ চিলাই তিলাই কৰিব লগা, মাৰ কাপোৰ পিন্ধিম যিহেতু। তো এনেকৈ মই যাব ওলাইছোঁ মেকআপ আৰ্টিষ্টজনীক মাতিবলৈ, মানে পিক আপ কৰিবলৈ। তো খলো নিব আহিলোঁ, খলো যিহেতু লাগিব গোপী ডান্সত। মেকআপ কৰি আছোঁ, মেকআপ কৰি আছে দৃষ্টি, তাইৰ নাম দৃষ্টি কলিতা হয়। তো কাপোৰ পিন্ধা হৈ গ'ল, এতিয়া খোপা বান্ধি আছোঁ। প্ৰায় 70% হ'লে, আৰু এনেকৈ আমি যাব ওলালোঁ উবেৰ এখন বুক কৰি 4-5জনে। আৰু এজন মেকআপ আৰ্টিষ্ট ইয়াত আছিল, মোক খোপাটো মানে ঠিক কৰি দি আছে। আৰু এই আমাৰ কৃষ্ণ দীপজ্যোতি দা, চিনি পায় আপোনালোকে। আৰু মই এবাৰ দেখুৱাই দিছোঁ, চাওক মোৰ মানে অল কিতাপটো। প্ৰায় ছোৱালীৰ দৰে হৈছেই, আৰু গোটেইটো নহয় ন। আৰু এইজনী হ'ল ৰাধা, এইজন ৰাধা, এইজনী হৈছে এতিয়া। তো আমাৰ শ্ব' ষ্টাৰ্ট হৈ গ'ল। নাচি ভালে লাগিল। আৰু মোৰ ভিডিঅ' ক্লিপ পোৱা নাই এতিয়া গোপীন নাচৰ। এয়া হ'ল ৰাধাকৃষ্ণৰ নৃত্য। তো এনেকৈয়ে মই ৰিটাৰ্ণ আহিলোঁ ঘৰলৈ, 2:50 হ'ল। মই এতিয়া ৰিটাৰ্ণ যাব ওলাইছোঁ, ডাইৰেক্ট ঘৰ আহিছোঁ, মানে 3:30টাত আহিছোঁ, তাৰ পৰা 4:30টাত আহি পাইছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপুৰ ফাৰ্ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেল দেখি গম পাইছে যে কি আজি লাইফত মানে ভাল এটা, মানে কি আৰু নতুন এটা এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ। থাম্বনেল দেখি গম পাইছে যে গোপী নাচিম, অৰ্থাৎ ল'ৰাৰ ৰাস হয়। যোৱা বছৰ মানে ফাৰ্ষ্ট আছিল, এইবাৰ ছেকেণ্ড মানে দ্বিতীয়বাৰ আৰু ল'ৰাৰ ৰাস হ'ব গৈ আছে। ৰিহাৰ্চেল কৰি আছোঁ, মই কেইটামান ক্লিপ বাৰু ৰিহাৰ্চেলত দি দিম আপোনালোকক। তো এতিয়া মই মানে আমাৰ শ্ব'টো আছে 5:30, 6টামান বাজিব আৰু আজি 16 ডিচেম্বৰ। তো মই ভিডিঅ'টো কিজানি 17 তাৰিখে আপলোড কৰিম, কেতিয়া কৰোঁ নাজানো আৰু। তাৰপিছত 6টাৰ পৰা ষ্টাৰ্ট হ'ব হ'লে, মানে এতিয়া মই ফেঞ্চি বজাৰত আহিছোঁ, কিবাকিবি অলপ কৰিব লগা আছে, দৰ্জিত তাত যাব লগা আছে, কাপোৰ চিলাব, যিহেতু মাৰ কাপোৰ লৈ আহিছোঁ, অলপমান মানে কি আৰু ডাঙৰো কৰিব লাগিব, যিহেতু মোৰ বডি, ল'ৰা মানুহৰ বডিটো অলপ ডাঙৰ হয়। তো এতিয়া কি কৰিছোঁ, গোটেইখিনি কাম কৰি লওঁ ফেঞ্চিত, তাৰপিছত আকৌ মানে কি আৰু মেকআপ আৰ্টিষ্ট এজনী আহিব, কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম, বলক আজি ব্লগটো ষ্টাৰ্ট কৰিম। এতিয়া ফেঞ্চি বজাৰত যাওঁ, যাই পিনে মোৰ মানে মাৰ অলপ কাপোৰ আনিছিলোঁ, চাদৰ মেখেলা, তাতে অলপ চিলাই কৰিব লগা আছে, লগতে কিবাকিবি ল'ব লগা আছে, মই দেখুৱাই থাকিম, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গৈ আছোঁ ফেঞ্চি বজাৰলৈকে। মাৰ কাপোৰ যিহেতু পিন্ধিম, অলপ মানে সৰু হৈছে, তো সেইটোৰ বাবে ডাঙৰ কৰিব আহিলোঁ। এইখন চাওক ফেঞ্চি বজাৰ, মোৰ ওচৰতে, মোৰ ৰুমৰ ওচৰতে আৰু। তো ৰ'দো দিছে, ৰ'দ দিলেও কথা নাই, যিহেতু ঠাণ্ডাৰ দিন। তো এনেকৈয়ে মই কিবা খাম বুলি আহিলোঁ, চাওমিন খাম, 30 ৰুপিছ লয় আৰু বহুতখিনি দিয়ে। তো গাইছ, এনেকৈয়ে ফেঞ্চিত বজাৰ চজাৰ কৰি কিবা খাই লৈ ৰুমত এনেকৈ নবনালোঁ, আৰু যিহেতু যামেই, আৰু লগতে কাইলৈ চানডে মোৰ অফ আছে। তো সেইটো কাৰণে পূৰা একদম বজাৰ চজাৰ কৰি যিখিনি যি কৰিব লগা আছে, দৰ্জিত তাতো গ'লোঁ, দেখুৱালোৱে। তাৰপিছত আহি গ'লোঁ, গা পা ধুই ৰেডি চেডি হৈ ট্ৰলি বেগত মোৰ কাপোৰখিনি আছে, লগতে মানে কি আৰু যিখিনি লাগে সেইখিনি লৈ আহিছোঁ। এতিয়া গৈ আছোঁ মই, যোনজনী ছোৱালীয়ে মোক মেকআপ কৰি দিব, মই এজনী মেকআপ আৰ্টিষ্ট লৈছোঁ পাৰ্চনেলি, নিজে খৰচ কৰি আৰু। তো তাইৰ তাত গৈ আছোঁ, তাই ভাল মেকআপ আৰ্টিষ্ট হয়, মোৰ চিনাকি আগৰ পৰা। আপোনালোকৰ লগত ইণ্ট্ৰডিউচ কৰাই দিম, আৰু যদি কেতিয়াবা আপোনালোকক লাগে মেকআপ দেন ল'ব পাৰে, মই কণ্টেক্ট নাম্বাৰবোৰ দি দিম বাৰু, সুধি পিনে। তো গাইছ, আহি বৰচাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ কাষতে আছোঁ। তো মই এনেকৈ ফেঞ্চি বজাৰৰ পৰা এটিভিটোৰ পৰা এনেকৈ ভিতৰৰ এটা ৰাস্তা আছে, এইকেইদিন মই ৰিহাৰ্চেলত মানে এনেকৈ গৈ আছোঁ। মোৰ লগৰ এজনে ইয়াতে মানে কি বুলি কয় বা পাহৰিলোঁ ঠাইখিনিৰ নাম, অলপ ভিতৰুৱা ঠাই। তো থ'ব আহোঁ, সেনেকৈ মই যাওঁ বৰচাপাৰা ষ্টেডিয়ামৰ মানে ফ্ৰণ্টেদি আপ ডাউন কৰি আছোঁ। তো আজি 16 ডিচেম্বৰ, আমাৰো শ্ব' আছে, লগতে অৰিজিত সিঙৰ শ্ব' আছে, বলিউডৰ মানে মোৰ ফেভৰেট ছিংগাৰ। এয়া চাওক, অৰিজিত সিং, 16 ডিচেম্বৰ 2023, ACA ষ্টেডিয়াম, বৰচাপাৰা, গুৱাহাটী। তো অলপমান আগত আছে ষ্টেডিয়ামখন। মই বৰচাপাৰা ষ্টেডিয়ামৰ পৰা আহিলোঁ, কাৰণ মই তাত দেখুৱাব নোৱাৰিলোঁ, কাৰণ আজি অৰিজিত সিং আহিব, বলিউডৰ টপত থকা ছিংগাৰ বুলিয়ে মানে জানে সকলোৱে হয়ে। তো তেখেত আহিবৰ বাবে পূৰা টাইট, ফুল এণ্ড টাইট ছিকিউৰিটি হৈ আছে। ট্ৰেফিক পুলিচে হওক, লগতে পুলিচে হওক, বহুত আৰু অসংখ্য মানে আহিছে আৰু। তাৰপিছত এনেকৈ আমাক এণ্ট্ৰি দিয়াই নাছিল, কিবাকৈ মানে আহিব পাৰিছোঁ আৰু, নো এণ্ট্ৰি বুলি লিখা আছে, কিন্তু এনেকৈ কৈ পিনে আহিব লগা হৈছে। পূৰা ফুল এণ্ড টাইট ছিকিউৰিটি। আৰু শ্ব'টো পাতিছে ৰং চেনেলৰ পৰা, আই থিংক প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট, ৰঙে হয় আই থিংক, মোৰ এনেকুৱা লাগিছে। তো কি হ'ল, তাতে দেখুৱাব নোৱাৰিলোঁ, কেতিয়াবালৈকে মই গ'লে দেখুৱাম বাৰু, এইকেইদিন মই ইফালে অহা যোৱা কৰি আছোঁ। তাৰপিছত মই লালগণেশ আহিলোঁ,
লালগণেশৰ পৰা ভগদত্তপুৰত কিয় আহিছোঁ মই কৈছোঁ যে মোৰ মেকআপ আৰ্টিষ্টজনী যোনে মোক মেকআপ কৰাই দিব তাই সেই থাকে ভগদত্তপুৰতে থাকে পিজিত থাকে। তো তাইক নিব পিক আপ কৰিব আহিছোঁ। তাৰপিছত আমি যাম গণেশগুৰিত। তো এতিয়া মই আছোঁ একদম মানে মোৰ পগলা হৈ গৈছোঁ। মোৰ গডফাদাৰ জানেনে? আপোনালোকে নিশ্চয় জানে মোৰ গডফাদাৰ জুবিনদাৰ যোনটো কাহিলীপাৰাত ঘৰ আছে সেই ঘৰটোৰ সন্মুখতে মই ভিডিঅ' বনাই আছোঁ। মই পাগল হৈ যাম। চাওক ইফালে বেলেগ এটা ৰাস্তাত যায়। তো এনেকৈ গ'লে এইটো বিল্ডিঙত অলপ দেখিছেনে? এই বিল্ডিংটোৱে হ'ল জুবিনদাৰ বিল্ডিং। তাতে এইটো হ'ল জুবিনদাৰ কাহিলীপাৰাত থকা ঘৰটো, চিনাৰ্জী ইম্পেৰিয়েল। তো বহুত ভাল লাগিল মানে দেখি আৰু ইয়ালৈ আহি। ফাইনেলি আহি পালোঁ তাইৰ লোকেশ্যন, মানে মেকআপ আৰ্টিষ্টজনীৰ লোকেশ্যন। তো এয়াই চাওক। আৰু ইয়াত এখন স্কুল আছে, মানে ইনষ্টিটিউট এখন আছে, অপটিমিষ্টিক গ্ৰুপ অফ ইনষ্টিটিউট। তো এইখিনি তো গাইজ লগৰ ল'ৰাজনৰ ৰুমত গৈছিলোঁ। মানে যিখিনি বস্তু আছে মোৰ কাপোৰ কানি হওক বা মেকআপ আৰ্টিষ্টজনী তাৰ ৰুমত থৈ আহিছোঁ। তাৰপিছত মই আৰু মোৰ লগৰ এজন একেলগে নাচিম আৰু কলনি আহিলোঁ, মানে কলহ পোৱা নাছিলোঁ। গুপি নাছিলেতো কলহ লাগে। তো এখন দোকানত লালগণেশ আহি পালোঁ। গণেশগুৰিত বহুত জাম হয়, সেইকাৰণে মই লালগণেশলৈকে আহিলোঁ। এতিয়া তাই আৰু মই বজাৰ কৰি আছোঁ। বজাৰ কৰি এতিয়া যাম, দেৰিও হৈছে, এতিয়া 4:30 বাজিল। আমি 5:30 ৰেডি হ'ব লাগে। তো এতিয়া আকৌ লাগিব হৈছে। কলহ লৈ আহিলোঁ তাড়াতাড়ি। তাৰপিছত মেকআপ ষ্টাৰ্ট কৰিলোঁ, যিহেতু আমাৰ শ্ব' জল্দি ষ্টাৰ্ট হ'ব। তো এনেকৈ আৰু ৰেডি হৈ গ'লোঁ মেকআপ ল'বৰ কাৰণে। এতিয়া মেকআপ কৰি দিব দৃষ্টিয়ে। তো তাইক মই পাৰ্চনেলি মানে লৈ আহিছোঁ নিজৰ খৰচ কৰি। তো ধুনীয়া মেকআপ কৰিছে। মই তাইৰ কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি মেকআপ কৰিব বিচাৰে বা মানে মেকআপৰ ক্ষেত্ৰত আৰু বিচাৰে তেনেহ'লে তাইক কণ্টেক্ট কৰি ল'ব পাৰিব। তাৰ পৰা আহিছিলোঁ মানে ডিষ্ট্ৰিক্ট লৈ। তাৰপিছত আৰু এনেকৈ অলপ তাড়াতাড়ি হ'ল। তাৰপিছত কলহ আনিব গ'লোঁ, দেখিলে। তাৰপিছত কি কৰিলোঁ, লগৰজনৰ ৰুমত আহি এনেকৈ মেকআপ কৰিছোঁ। মেকআপ দেখিলে মানে মেকআপখিনি প্ৰায় হ'লেই। এতিয়া চুলি তুলি লগাব লগা আছে, লগতে ড্ৰেছটো পিন্ধিব লগা আছে। তো গোটেইখিনি হোৱাৰ পাছত আপোনালোকক মই চবৰ লগতে যদি বিচাৰে মই দেখুৱাই দিম এবাৰ, মানে লগৰখিনিকো, লগতে মেকআপ আৰ্টিষ্টৰ লগতো ইণ্ট্ৰডিউচ কৰাই দিম। তো এতিয়া ধুনীয়াকৈ ড্ৰেছটো পিন্ধি লওঁ, তাৰপিছত আপোনালোকক লগ পাম, চাই থাকক। তো গাইজ 70% কমপ্লিট হ'ল আৰু 30% বাকী আছে। আৰু মই মানে কি আৰু মেকআপ আৰ্টিষ্টক দেখাবৰ কাৰণে টাইমো পোৱা নাই, কাৰণ তাড়াতাড়ি হৈ গৈছে ন, আপোনালোক কৈছোৱে পুৰা ঘূৰি আছোঁ। তো এয়া মোৰ পিছফালে মোক মানে চুলি বান্ধি দি আছে। আৰু কেনেকুৱা লাগিছে জনাব কমেণ্টত। ফাইনেল লুকটো দিম বাৰু। তো এয়া হ'ল দৃষ্টি কেনেকুৱা কোৱা অলপ। কি কম, ভালে লাগিছে। কোৱা। মানে আজি ফাৰ্ষ্ট টাইম কৰিছোঁ এনেকুৱা ল'ৰা মেকআপ। মোৰ ভণ্টিৰ লগৰ হয়, তাই ফোন কৰি ক'লে যে কোৱাৰ লগে লগে যে আহিছে সেইটোৱে ভাল লাগিছে, নহ'লে আৰু মোৰ প্ৰব্লেমে হ'ল হয়, মেকআপ আৰ্টিষ্ট এনেকৈ পোৱা নাছিলোঁ। তো তোমাৰ ভালে লাগিছে ন কৰি? মোৰ ভাল লাগিছে, অঁ চবকে লগ পাই ভাল লাগিল বাৰু।
তো মোৰ ফাইনেলি ওলোৱা হৈ গ'ল গোটেইখিনি ড্ৰেছ, হেয়াৰ, লগতে খোপা বান্ধিছোঁ। মানে ফাইনেল লুকটো হৈ গ'ল। তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। তো এতিয়া শ্ব'লৈ যাব লাগে। তো এনেকৈ আমি ওলালোঁ ৰুমৰ পৰা, লগৰ ল'ৰাজনৰ ৰুমৰ পৰা। আমি 4-5জন আছোঁ টোটেল। তো এখন উবেৰ বুক কৰিছোঁ। মানে 4জন যাম, এজনে বাইক লৈ যাব। তো গাইজ ফাইনেলি হৈ গ'ল মেকআপ চেকআপ, এতিয়া যাব ওলাইছোঁ। তো লগতে দৃষ্টি কলিতা, মোৰ মেকআপ আৰ্টিষ্ট, ভাল কৰিছে বহুত। আপোনালোক গম পাইছে ল'ৰা হিচাপত কিমানখিনি লুক চেঞ্জ কৰি দিছে। তো প্ৰথম অভিজ্ঞতা তো কোৱা কেনেকুৱা লাষ্ট? ভাল লাগিল বাৰু মেকআপটো কৰি, লগ পাইও ভাল লাগিল। বাকী এইখিনিয়ে আৰু পিছত নেক্সট টাইম লগ পোৱা আশা থাকিল। হয় নিশ্চয়। মানে যি মানে কৰিব লগা থাকে আৰু তাইক মেকআপৰ কাৰণে মাতিবলৈ ট্ৰাই কৰিম। তো বাকী আৰু তুমি, তাই অকলে যাব এতিয়া, ৰেপিডো বুক কৰিব, আমি এনেকৈ যাম শ্ব'লৈকে। তাইক যাব কৈছিলোঁ কিন্তু নাযায়, মানে অলপ প্ৰব্লেম আছে। ঠিক আছে, ধন্যবাদ থাকিল আৰু লগ পাম কেতিয়াবা। তো আমি বুক কৰা উবেৰখন আহি পালে আৰু এনেকৈ যাব ওলালোঁ ৰুক্মিণী নগৰ ৰংগমঞ্চ, মানে সেই ড্ৰেছটো লৈ তাতে আমাৰ শ্ব'টো হ'ব। তো লগৰ এজনে কিবা আনিব গৈছিল দোকানত, মোৰ বাবেই অলপ কিবা লগা আছিল। তো ৰখি আছোঁ। তো ফাইনেলি য'ত আমাৰ মানে শ্ব'টো হ'ব, ৰুক্মিণী নগৰ ৰংগমঞ্চ, তালৈকে আহি পালোঁ। তাৰপিছত মোৰ খোপাটোৰ অলপ মানে প্ৰব্লেম হৈছিল, সেইকাৰণে মেকআপ আৰ্টিষ্ট এজন আছিল, মোক ঠিক কৰি দি আছে। ধুনীয়াকৈ দিছে আৰু ঠিক কৰি। তাৰপিছত এয়া হ'ল কৃষ্ণ, সকলোৱে চিনি পায়, দীপজ্যোতি দা। তো গোপী আৰু কৃষ্ণ ধুনীয়াকৈ এটা ভিডিঅ' বনাই আছোঁ। এইটো মই ৰিলছো বনাম। আপোনালোকে মোৰ ইনষ্টাগ্ৰাম ID পাপু প্ৰিয়ম ফ'ল' কৰিব পাৰে। তো এতিয়া আমি ৰেষ্টৰুমত আহিলোঁ আৰু গোটেইখিনি গোপী একগোট হোৱা ঠাইখিনি তো দেখুৱাই দিছোঁ সকলোকে। এইজন হ'ল অভি, এতিয়া জনী আৰু আমাৰ মানে একেলগে আমাৰ দুজন এখন গাঁৱতে ঘৰ। অভিজিত মেধি মোৰ লগৰ। তো নেক্সট কেইজনমান লগৰ এতিয়া ইয়াতে লগ হৈ গৈছে আৰু সিহঁতৰ লগতো ভিডিঅ' কেইটামান বনালোঁ, মানে ইনষ্টাগ্ৰামত দেখা পাব ৰিলছত। এইজনে হ'ল আমাৰ মানে ৰাসৰ ৰাধা, ধুনীয়া লাগিছে তাক। ফাইনেলি অসীমদাক লগ পালোঁ, মানে মেছেজ কৰিছিলোঁ বাৰু লগ হোৱা নাছিল, আৰু ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান পাতিবলৈ হ'লে। মই এক্সপিৰিয়েঞ্চটো ল'বৰ কাৰণে এই বছৰ আহিছোঁ। তো অসীমদা মানে ভাল লাগে আপোনাৰ কাম। তো আপুনি অলপ কৈ দিয়ক এইটো মানে এই শ্ব'টোৰ ওপৰত। নমস্কাৰ, আমাৰ আমাৰ টিম ইত্যাদি সাংস্কৃতিক উদ্যোগত আমাৰ ৰাস পূৰ্ণিমা এয়া হ'ল ঋতিক, আগৰ ভ্লগত দেখিছে ঋতিক নাথ ধুনীয়া ডেন্স কৰে। আৰু অসীমদাৰ লগত যোনটো ক্লিপ কৰিছিলোঁ, এজন মানুহক কৰিব দিছিলোঁ, মানুহজনে আই থিংক টিপিব পাহৰি গ'ল মানে চুজটো। তো এয়া চাওক মঞ্চখন। তো আমাৰ শ্ব' ষ্টাৰ্ট হ'ব এতিয়া।
তো আমাৰ 12টা বাজি গ'ল শ্ব'টো শেষ হোৱাৰ, আৰু লগতে আমি 1টামানত আহি পালোঁ ৰুম। ড্ৰেছখিনি চেঞ্জ কৰি লওঁ। তো গাইজ, মানৱ বুলি ল'ৰা এজন আছিল, মানে আমাৰ লগৰে একেলগে ডেন্স কৰিছিল। তাৰ ৰুমত মানে কাপোৰ চাপোৰ সলাই ভিডিঅ' কৰিব নহয়, আৰু তাতে ৰাতি 12টা বাজি গৈছে। তাৰপিছত কি কৰিলোঁ, য'ত আমাৰ ৰিহাৰ্চেল হৈ আছিল নামঘৰ, লাষ্ট গেটৰ নামঘৰ, তাতে গ'লোঁ। তাতে গৈ মানে ভাতৰ যোগাৰ কৰিছিল আৰু আমাৰ কাৰণে, আমি খালোঁ। কিছুমানে নাখালেও বাৰু। আমাৰ যিহেতু এনেকৈ ৰুমত মই আৰু মানে কি আৰু, মোৰ ৰুমলৈকে নাযাওঁ, মই ঘৰলৈকে যাওঁ। এই ৰাতি এতিয়া 2:43 হ'ল। তো মই অভিক থ'ব আহিছিলোঁ। এই অভি ইফালে, এই অভি মোৰ গাঁৱৰে হয়। আগত ইফালে এইখিনিতে এইখন বিচাৰি দিম। এই অভি একেলগে ডেন্স কৰিছোঁ, আমাৰ গাঁৱৰে হয়, আৰু মোৰ আগৰ লগত ওলাইছে ন, ওলোৱা চাগে। তো এতিয়া কেইটা বাজিল, 2:43। ইয়াক থ'ব আহিছোঁ, কি ঠাইখিনিৰ নাম, তাঁতালপাৰাত থ'ব আহিছোঁ। এতিয়া মই এতিয়া গড়চুক হৈ পিনে মই ডাইৰেক্ট হাজো যাম। এতিয়া 3টা বাজিল বাৰু, মই গৈ পোৱাত 4:30 4:30 বাজিব। আৰু 3টা বাজি যোৱাৰ পাছত ভয় নাথাকে, এইটো আমিও জানো। তো এতিয়া কি কৰিম, ডাইৰেক্ট জালুকবাৰীৰ পৰা এনেকৈ ঘৰ যাম। তো আৰু লগ পাম। কাইলৈতো ঘৰ যাবি, কাইলৈ ঘৰ যাবি, যাই পিনে আমি গধূলি এবাৰ ফুৰিম, হ'ব? ঠিক আছে। তাক মই থলোঁ, তাৰপিছত এতিয়া ঘৰ যাম। ঘৰ যাই মানে কি দেখিবতো নোৱাৰিম, আৰু আপোনালোকক মানে ভিডিঅ'টো এইকাৰণে বনালোঁ, আমাৰ মানে কষ্ট সেইকাৰণে, কষ্টটোৰ কাৰণে বনালোঁ আৰু। ঠিক আছে। এতিয়া বাজিল 2:50। এয়া চাওক, লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এনেকৈ স্কুটি লৈ ঘৰলৈ যোৱা। তো মই ভাবিছিলোঁ কি শ্ব'টো কৰি মই ডাইৰেক্ট ঘৰত যাম। লাষ্টত কি হ'ল, কেইজনমানক চাব যাব লগা হ'ল, লগতে অভিজে দেখুৱালোঁ, তাকো চাব যাব লগা হ'ল। যিহেতু গাঁৱৰ ল'ৰা, সি মোক বহুত হেল্প কৰে, তো তাকো মই হেল্প কৰিলোঁ। আৰু আমাৰ কি হৈছিল, তেল নোহোৱা হৈ গৈছিল। তাৰপিছত লালগঞ্জৰ পৰা টিভিক দাবাক যে কৰে, সেইটো কৰি পিনে আমি লখৰালৈকে আহিলোঁ, লখৰা হাইৱেলৈকে। ভগৱানৰ কিবা তেল মানে পালোঁ, যিহেতু হাইৱেত তেল ডিপু থাকে। তাৰপিছত তাক থৈ পিনে এতিয়া মই ঘৰলৈকে যাব ওলাইছোঁ 2:50। এতিয়া মই গৈছোঁ গড়চুকৰ পৰা এনেকৈ জালুকবাৰীৰ পৰা হাজো। য'ত মই দেখুৱাব পাৰোঁ কিছুমান বস্তু, আৰু মানে ঠাইটো দেখুৱাব নোৱাৰোঁ এই ৰাতি। মোৰ এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰি যাম, আৰু মোৰ বহুত ভাল লাগে। ঠাণ্ডা বহুত, আৰু হাত মোজাযোৰো নাই মোৰ সেনেকৈ, ৰুমত থৈ আহিছোঁ। আৰু কাপোৰো সেনেকৈ ইমান নাই বাৰু, যিহেতু কাইলৈ অফ আছে। মানডে মই ৰাতিপুৱা আহি যাম ডিউটিলৈকে। আৰু গম পালে আপোনালোকৰ শ্ব'টো বহুত ভাল লাগিল কৰি। তো এতিয়া কি আৰু, এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰিলোঁ, আৰু এই ভিডিঅ'টো মোৰ থাকি যাব ন। এতিয়া মই অন দ্য ৱে, লাইফৰ ফাৰ্ষ্ট টাইম 3টা বজাত গুৱাহাটীৰ পৰা ঘৰলৈকে। আই থিংক মই ঘৰ 4:30টাৰ আগত গৈ পাম। আৰু মা দেউতাই মানে কি, মাহঁতৰ ঘৰত আছে, ফোন কৰা নাই, ডিষ্টাৰ্ব কৰা নাই। আৰু মোৰ যোৱা প্লেন নাছিল, দেউতাই আছে ঘৰত। তো মই গ'লে আৰু কৈ দিব পাৰিম, আৰু একো নাই। তো এতিয়া ধুনীয়াকৈ গৈ লওঁ, আৰু যদি মই ভাল এক্সপিৰিয়েঞ্চ মানে কি আৰু, মোৰ এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰি যাম। আৰু আপোনালোকে চাওক, গুৱাহাটীৰ পৰা ঘৰলৈ গ'লে কিছুমানে ভয় কৰিব পাৰে, ভূতৰ ভয়, তাৰপিছত আৰু কোনোবাই কিবা কৰিব, কিবা কিবি। কিন্তু নিজৰ যদি সেই সাহসটো, দমটো থাকিলে নিশ্চয় পাৰিব। আৰু মই এনেকৈ শ্ব' কৰাৰ মানে ইমান ৰাতি নাই, মই 1 বা 2টাৰ আগলৈকে মই এনেকৈ গৈ পাইছোঁ। কিন্তু 3টা বজাত এনেকৈ মোৰ এক্সপিৰিয়েঞ্চ নাই। তো আপোনালোকে দমত কাম কৰিব লাগিব, আৰু ধৈৰ্য, একাগ্ৰতা, আত্মবিশ্বাস, এই 3টা থাকিলে সঁচাই ছাকচেছ পামেই, মানে আপোনালোকেও পাব। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ অন দ্য ৱে। মই এই ৰাতি মানে জাৰ্ণি কৰা স্কুটিত এক্সপিৰিয়েঞ্চটো মই নেক্সট ব্লগত ক'ম। তো এতিয়া হাজো আহি পালোঁ, অলপ টাইম ৰখি দিলোঁ, বহুত ঠাণ্ডা লাগিছে। মোৰ চকু চাই গম পাইছে কিমান ৰঙা হৈ গৈছে। আৰু লগতে মোৰ নৃত্যৰ ক্লিপ মই দিয়া নাই, মই পোৱা নাই, মানে ভিডিঅ' কৰা মানুহো নাই। তো সেইটো কাৰণে মই দিব নোৱাৰিলোঁ। নেক্সট ব্লগত দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভাবিছে নিশ্চয়, মই যে ইমান বেলেগৰ দেখুৱাই আছোঁ, কিন্তু মোৰ নৃত্য দেখুওৱা নাই। তো নিশ্চয় মই দেখুৱাবলৈ চেষ্টা কৰিম। তো আজিলৈ মোৰ এইটোৱে ভ্লগ। তো টেক কেয়াৰ, বাই বাই।